তাত এখন গাঁও আছিল। সাঁথৰৰ দৰে পঁইতা ভাত খোৱা দিনবোৰ শেষ হ'ল কি নহ'ল। আইতাৰ সাধু কথাবোৰো লুকাভাকু কৰিল। তাত এখন গাঁও আছিল। পুৱা গধূলি আৰতিৰে নুপুৰ পিন্ধে। গাতে লাগি আছিল ঐনিতমৰ ৰাগি তোলা মন ফাগুনৰ গুমৰাগ গাঁও। ৰমলা ঐচিঙে মিলি দুয়োজনীয়ে বিহু নাচিছিল। মৃগাঙত ৰিবিগা চিং পিন্ধিছিল আভুক আভুক লগা বয়সতে। এতিয়া চুটি চুটি থুপুকা থুপুকা আপেলৰ দৰে গালবোৰে গাভৰু হ'বলৈ পাহৰিলে। গাঁওখনত কাবানৰ বজাৰ বহে ইত্যাদি ইত্যাদি বহুতো কথাৰে। আচলতে গাঁওখন নদীয়ে খহাই তাম্বৰণীয়া ৰমলা ঐচেঙৰ দেহাবোৰ খহটা খহটা কৰিলে। আপুনি যিখন গাঁও দেখিছে সেইখন গাঁৱেই তাত আছিল। তাত থকা গাঁওখন পানীত বুৰ গ'ল। মেল মিটিঙত বহুত টকাৰে যোগ বিয়োগ হ'ল। হেৰি, আমি আকৌ ৰাজনীতি নজনা মানুহটো। ককাৰ পকা চুলি উভালি তেতিয়াই পোৱা নাছিলোঁ আধলি পইচা। এইটো মেথালৈ নিজৰ গাঁওখন ৰাখিব পাৰোঁনে? জানেনে, আজিও ৰাজনীতি জনা লগৰীয়াবোৰে কয় মই পুৰণিপন্থী, আউটডেটেড, উপায় নাই, বেলজি বেলেই হৈ থাকিলোঁ। তাত এখন গাঁও আছিল। এতিয়া সেই গাঁৱৰ নাতিপুতিয়ে নেখেলা হ'ল এইখন গাঁৱত জীয়া ধৰা টেকেলি ভঙা। পঁইতা ভাতৰ উদৰ পূৰণত যি উজ্জীৱিত হোৱা নাই সি হেৰুৱাই পেলাইছে ডেকা তেজ। গাঁওখন নদীয়ে খহাই নিয়াত কি কি যে ওলট পালট হৈ গ'ল।